খুমটাই সমষ্টিত পৰিষ্কাৰ প্ৰতিযোগিতা আৰম্ভ অসমৰ বিভিন্ন ক্ষেত্ৰত বিশেষ কেইগৰাকী ব্যক্তিয়ে অংশ লৈছে এই প্ৰতিযোগিতাত আজিৰে পৰা আৰম্ভ হৈছে খুমটাই সমষ্টিত পৰিষ্কাৰ প্ৰতিযোগিতা মূল্যায়ন অসমৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিয়ে অংশ লৈছে বিচাৰ প্ৰক্ৰিয়াত খুমটাই সমষ্টিৰ 148খন ৰাজহ গাঁও আৰু 24খন বাগিচাই অংশ লৈছে এই পৰিষ্কাৰ প্ৰতিযোগিতাত অভিনৱ পদক্ষেপ বুলিয়ে ক'ব লাগিব আৰু মোৰ বোধেৰে কেৱল অসম নহয় সমগ্ৰ ভাৰতবৰ্ষতে এনেকুৱা এটা একক প্ৰচেষ্টা বোধ কৰোঁ আগতে আমি দেখা পোৱা নাছিলোঁ এইটো এটা অভূতপূৰ্ব বুলি ক'ব লাগিব আৰু ইয়াৰ প্ৰয়োজনীয়তা কেলৈ কৈছোঁ এতিয়া সোমাই আহোঁতে গাঁও ইয়াত সমষ্টিটোত আমাৰ যিটো আমি দেখিবলৈ পাইছোঁ পৰিষ্কাৰ পৰিচ্ছন্নতা আজিৰ তাৰিখত যে ডেইলি নতুন গাঁওবে চিলেকশ্যন কৰিবলৈ বেছি ঘৰ থকা মানুহবিলাক কিমান পৰিষ্কাৰ কমটি গাঁওবিলাকত যিটো ঘৰৰ সংখ্যা কম তেওঁলোকৰ কিমান পৰিষ্কাৰ সেইবোৰ মূল্যায়ন কৰি যিখিনি আৰু নম্বৰ পাব সকলোৱে দিব আৰু সেইটোত আৰু মৃণালদাৰ যিটো পদক্ষেপ হয় নাই সেইটো পদক্ষেপ বহুত ভাল কাৰণ পৰ্যটকৰ বিকাশৰ অবিহনে দেশৰ উন্নতি সাধন নহয় গোলাঘাট ডিষ্ট্ৰিক্টটো পৰ্যটকৰ বিকাশ হোৱাৰ বহুত থল আছে কাৰণ ছেইম টু ছেইম কেৰালা আৰু অসম কেৰালা যদি ঘৰে ঘৰে 100টা টুৰিষ্ট ৰাখিব পাৰে তাহাঁতৰ অৰ্থ সামাজিক উন্নতিকে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টতো সেইটো পাৰে বিধায়ক মৃণাল শইকীয়াই প্ৰত্যক্ষভাৱে তদাৰক কৰিছে প্ৰতিযোগিতাখনত অৰণ্য মানৱ যাদৱ পায়েং জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ প্ৰাণজিৎ শইকীয়া নন্দন প্ৰতিম শৰ্মা বৰদলৈ আৰু শিক্ষাবিদ দীনেশ গগৈকে ধৰি কেইবাগৰাকীও লোকে অংশ লৈছে বিচাৰক হিচাপে 4টা ভাগত বিভক্ত হৈছে বিচাৰকসকল ইতিমধ্যে খুমটাই সমষ্টিৰ গাঁওসমূহ পৰ্যবেক্ষণৰ বাবে ৰাওনা হৈছে বিচাৰকৰ দল নিউজ ডেস্ক ৰিপৰ্ট NN নিউজ